What's up guys, this is Biju. আজি আমি আলোচনা কৰিম how to save kidney অৰ্থাৎ কিডনি কেনেকৈ সুৰক্ষিত ৰাখিব পাৰি। বৰ্তমান কিডনি প্ৰব্লেম ইমান বেছি বৃদ্ধি হৈছে যে প্ৰতি ঘৰতে এজন নহয় এজন মানুহে এই সমস্যাৰ সন্মুখীন হৈছে। বৰ্তমান কিডনিৰ ইমান সমস্যা বৃদ্ধি হোৱাৰ মূলতে হৈছে অনিয়মিত খাদ্য প্ৰণালী আৰু অনিয়মিত জীৱন প্ৰণালী। আমি বৰ্তমান যেটো খাদ্য খাওঁ সবজি হোক বা ধান খেতি হোক যেটোত মানে অধিক পৰিমাণে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয় আৰু কীটনাশক দ্ৰব্য বহুত পৰিমাণে ব্যৱহাৰ কৰা হয়, যাৰ ফলত আমাৰ কিডনি প্ৰব্লেম বহুত বেছি পৰিমাণে বৃদ্ধি হৈ আহিছে আগৰ তুলনাত। ইয়াৰ আগতো কিডনিৰ ওপৰত মই ভিডিঅ' বনাইছোঁ, সেই ভিডিঅ'টোত কোৱা হৈছে কিডনি বেয়া হোৱাৰ প্ৰথম লক্ষণসমূহ আৰু কোনবোৰ অভ্যাসৰ বাবে বা কেনেকুৱা খাদ্য খোৱাৰ বাবে আপোনাৰ কিডনি বেয়া হ'ব পাৰে। যদি আপুনি সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত সেই ভিডিঅ'টোৰ লিংক দিয়া হৈছে, আপোনালোকে চাব পাৰিব। তো সেই ভিডিঅ'টোৰ কমেণ্ট বক্সত মোক বহুতে কমেণ্ট কৰিছিল যে কিডনিক কেনেকৈ ছেভ কৰিব পাৰি বা কিডনিক কেনেকৈ সুৰক্ষিত ৰাখিব পাৰি। তো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে কিডনিক কেনেকৈ সুৰক্ষিত ৰাখিব পাৰি। কিডনিক কেনেকৈ সুৰক্ষিত ৰাখিব তাৰ বাবে 8টা গোল্ডেন ৰুলছ মই আপোনালোকক ক'বলৈ গৈ আছোঁ। যদি আপুনি এই 8টা গোল্ডেন ৰুলছ ফ'ল' কৰে তেনেহ'লে আপুনি আপোনাৰ কিডনিক সুৰক্ষিত ৰাখিব পাৰিব বা আপুনি কিডনি প্ৰব্লেমৰ পৰা বাচি থাকিব পাৰিব। নাম্বাৰ 1, আপুনি ৰেগুলাৰ বেচিছত এক্সাৰচাইজ কৰক। যেতিয়া আপুনি এক্সাৰচাইজ কৰিব আপোনাৰ তেজৰ সঞ্চালনটো বাঢ়িব আৰু আপোনাৰ যেটো মানে ভাগৰুৱা ফিল হয়, আপোনাৰ যেটো টায়াৰ্ড ফিল হয় সেইটো আঁতৰি যাব আৰু আপুনি এটা ফ্ৰেছ মাইণ্ড পাব, আপুনি এটা ফ্ৰেছ বডি পাবলৈ সক্ষম হ'ব। আপুনি মৰ্ণিঙত হওক বা ইভিনিঙত হওক আপুনি এটা টাইম বাছি লৈ ৰেগুলাৰ বেচিছত এক্সাৰচাইজ কৰিবলৈ লওক, তেতিয়া আপুনি আপোনাৰ কিডনিক সুৰক্ষিত ৰাখিব পাৰিব। নাম্বাৰ 2, কিপ ৰেগুলাৰ কণ্ট্ৰল ইউৰ ব্লাড চুগাৰ লেভেল। আপোনাৰ ব্লাড চুগাৰ লেভেল আপুনি কণ্ট্ৰল ৰাখিবলৈ ট্ৰাই কৰক। আমি সকলোৱে জানো যে ব্লাড চুগাৰ যেতিয়া আমাৰ বাঢ়ি যায় তেতিয়া আমাৰ কিডনিত এফেক্ট পৰে আৰু কিডনিয়ে ভালদৰে নিজৰ ফাংচন সম্পূৰ্ণ কৰিব নোৱাৰে, নিজৰ কাম ভালদৰে সম্পূৰ্ণ কৰিব নোৱাৰে, যাৰ ফলত আমাৰ কিডনি বেয়া হোৱাৰ পচিবিলিটিজ বহুখিনি বাঢ়ি যায়। সেয়েহে আপুনি আপোনাৰ ব্লাড চুগাৰ কণ্ট্ৰল কৰিবলৈ ট্ৰাই কৰক। আপোনাৰ ব্লাড চুগাৰ আপুনি কণ্ট্ৰলত ৰাখক আৰু আপুনি আপোনাৰ কিডনিক সুৰক্ষিত ৰাখক। নাম্বাৰ 3, মনিটৰ ইউৰ ব্লাড প্ৰেছাৰ। যদি আপোনাৰ ব্লাড প্ৰেছাৰ আছে তেনেহ'লে ডক্টৰৰ পৰামৰ্শ লৈ আপুনি আপোনাৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰলত ৰাখিবলৈ যত্ন কৰক। কিয়নো যদি আমাৰ ব্লাড প্ৰেছাৰ বহুত বেছি হয় তেতিয়া আমাৰ কিডনিত বহুত বেছিকৈ এফেক্ট পৰে আৰু কিডনিয়ে নিজৰ কাম ভালদৰে সম্পূৰ্ণ কৰিব নোৱাৰে, যাৰ ফলত কিডনি বেয়া হোৱাৰ চান্সেছ বহুখিনি বাঢ়ি যায়। সেয়েহে আপুনি ডক্টৰৰ লগত কনচাল্ট কৰি ডক্টৰৰ লগত আলোচনা কৰি আপোনাৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰলত ৰাখিবলৈ যত্ন কৰক। নাম্বাৰ 4, ইট হেল্ডি এণ্ড কিপ ইউৰ আইডিয়েল বডি ৱেট। যদি আপুনি আপোনাৰ কিডনিক সুৰক্ষিত ৰাখিব বিচাৰে তেনেহ'লে আপুনি হেল্ডি খাদ্য খাবলৈ যত্ন কৰক। বাহিৰত গৈ আপুনি ফাষ্ট ফুড বা জংক ফুড খাবলৈ এৰি দিয়ক আৰু আপুনি সেউজীয়া শাক পাচলি বেছিকৈ খাবলৈ যত্ন কৰক। আপুনি বন্ধাকবি, ফুলকবি আৰু পনীয়া জাতীয় যিবিলাক ফল আছে যেনে তৰমুজ আৰু ষ্ট্ৰবেৰী আপোনালোকে বেছিকৈ খাবলৈ যত্ন কৰক। পিঁয়াজ, নেহেৰু আদি আপোনালোকে বেছিকৈ খাওক, তেতিয়া কিডনিৰ ৰোগৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। আৰু সকলো বেমাৰৰে মূল হৈছে আনহেল্ডি খাদ্য। সেয়েহে যদি আপুনি সকলো বেমাৰৰ পৰা বাচি থাকিব পাৰিব যদি আপুনি হেল্ডি খাদ্য খায়, হেল্ডি ফুড খায় বা হেল্ডি খাদ্য আপোনালোকে ইউজ কৰিবলৈ লয় তেনেহ'লে আপুনি সকলো বেমাৰৰ পৰাই বাচি থাকিব পাৰিব। সেয়েহে বন্ধু আপোনালোকে আপোনালোকৰ কিডনিক বচাই ৰাখিবলৈ হেল্ডি খাদ্য খাবলৈ যত্ন কৰক। নাম্বাৰ 5, মেইনটেইন এ হেল্ডি ফ্লুইড ইনটেক্স। অৰ্থাৎ আপুনি আপোনাৰ দেহত তৰল পদাৰ্থৰ মেইনটেইন ৰাখিব লাগিব। আপুনি দৈনিক যিমানখিনি পানী খাব লাগে সিমানখিনি আপুনি পানী খাব লাগিব। যদি আপুনি একেবাৰে খুব কম পানী খায় তেনেহ'লে আপোনাৰ কিডনিত এফেক্ট কৰিব পাৰে, আপোনাৰ কিডনি বেয়া হোৱাৰ চান্সেছ বাঢ়ি যাব। আপুনি প্ৰায় দিনত 2 পৰা 3 লিটাৰ পৰ্যন্ত কমচে কম পানী খাবলৈ আপুনি যত্ন কৰক। যদি আপুনি পানী কম খায় আপোনাৰ দেহত যদি তৰল পদাৰ্থ কমি যায় তেনেহ'লে আপুনি কিডনিৰ সমস্যাত সন্মুখীন হ'ব পাৰে। সেয়েহে আপুনি তৰল পদাৰ্থ দেহত ইনটেক কৰক আৰু আপুনি কিডনিৰ সমস্যাৰ পৰা বাচি থাকক। নাম্বাৰ 6, ডোণ্ট স্মকিং এণ্ড এলকহলিক। যদি আপুনি স্মকিং কৰে তেনেহ'লে স্মকিং কৰাৰ ফলত আমাৰ কি হয় যে কিডনিলৈকে যেটো টেষ্ট যাব লাগে সেই টেষ্টটো যোৱাৰ পৰিমাণ কমি যায় আৰু কিডনি নিজৰ কাম ভালদৰে সম্পূৰ্ণ কৰিব নোৱাৰে আৰু তেতিয়া আমাৰ কিডনিৰ সমস্যাই দেখা দিয়ে। সেয়ে আপুনি স্মকিং কৰিবলৈ এৰি দিয়ক আৰু আপুনি এলকহলিক যেনে মদ বা তেনেকুৱা বস্তু আপুনি ইউজ নকৰিব, কাৰণ সেইবোৰ বস্তু ইউজ কৰাৰ ফলত আপোনাৰ কিডনিলৈকে যেটো টেষ্ট যাব লাগে সেইটোৰ মানে পৰিমাণ কমি যায় আৰু কিডনিয়ে নিজৰ কাম ভালদৰে সম্পূৰ্ণ কৰিব নোৱাৰে আৰু যাৰ ফলত কিডনিৰ সমস্যাই দেখা দিব পাৰে।
Number 7, don't take over the counter pill on a regular basis. অর্থাৎ যদি আপুনি রেগুলার বেসিছত কাউন্টার পিল অর্থাৎ যদি আপনি পেইন কিলার ইউজ করে তেনেহলে আপনার তার ফলতে কিডনি বেয়া হওয়ার চান্সেস বাড়ি যায় আর সেয়ে আপনি কাউন্টার পিল বা যেটো আপনার পেইন কিলার আছে সেইটো আপনি খাবলৈ বন্ধ করে দিয়ক পেইন কিলার নাখাব যিমান পারে আপনি তার পৰা দূৰত থাকক কারণ পেইন কিলারে আমার কিডনি ফেল হওয়ার বা কিডনি বেয়া হওয়ার বহুখিনি অৰিহণা যোগায় যদি আপনি আপনার কিডনি সুৰক্ষিত ৰাখিব বিচাৰে তেনেহলে আপনি তেনেকুৱা ধৰণৰ পিল ইউজ কৰাৰ বাবে আঁতৰত থাকক তো বন্ধুসকল এই 8টাই আছিল গোল্ডেন রুলস কিডনি সুৰক্ষিত ৰাখিবলৈ আশা কৰোঁ আপোনালোকে এই 8টা রুলস ফলো কৰি আপোনালোকৰ কিডনি সুৰক্ষিত ৰাখিব আৰু আপোনালোক সদায় হেলদি থাকিব আৰু এইখিনিতে মই আপোনালোকক এটি কথা কওঁ যে যদি আপোনাৰ ব্লাড প্ৰেছাৰ আছে যদি আপোনাৰ সুগাৰ আছে আৰু যদি আপোনাৰ মা দেউতাৰ বা পৰিয়ালৰ কাৰোবাৰ কিডনিৰ প্ৰবলেম আছে তেনেহলে আপুনি আপোনাৰ কিডনি এবাৰ ডক্টৰৰ লগত দেখাই লওক আৰু আপোনাৰ কিডনি এবাৰ চেক কৰি লওক যে আপোনাৰ কিডনিৰ কিবা প্ৰবলেম আছে নেকি তো বন্ধুসকল যদি এই ভিডিওটোৰ পৰা আপোনালোকৰ অকণমান হলেও লাভ হয় বুলি ভাবিছে তেনেহলে আপোনালোকৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সদস্যলৈ এই ভিডিওটো শ্বেয়াৰ কৰক আৰু যদি আপুনি আমাৰ এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহলে ভিডিওৰ তলত থকা সাবস্ক্ৰাইব নামৰ বুটনটোত ক্লিক কৰি এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব তেতিয়াহে আপুনি আমাৰ নতুন ভিডিওৰ নটিফিকেশ্যন পাবলৈ সক্ষম হ'ব আৰু বন্ধুসকল এনেকুৱা টপিক লৈ আকৌ আহিম মই এতিয়ালৈ ধন্যবাদ